हेलो डियर फ्रेंड्स पुनर्बार আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো আপুনি চাব পাৰে এডুকেশনাল নোটিস এটো প্যাৰামেডিকেল কোর্সৰ কাৰণে অলৰেডি আবেদন স্টার্ট হৈছে গতিকে বহুতে কমেন্ট কৰি আছে যে এটো 7 নম্বৰ যেটো আপোনাৰ সার্টিফিকেট আনএমপ্লয়মেন্ট ফ্যামিলি কোয়ার্টার সার্টিফিকেট এইখন নহলে এপ্লাই কৰিব পাৰিব না নাই আৰু এইখন সার্টিফিকেট কত পাব এইখন সার্টিফিকেট নহলে আপুনি এপ্লাই কৰিব পাৰিব যদি আছে আপুনি সার্টিফিকেটখন দি দিব যেটো আপোনাৰ ৰিসেন্টলি এমএলৰ পৰা আপোনাৰ এই সার্টিফিকেটখন দিয়া হৈছে তাৰ পিছত আহিল আপোনাৰ কাষ্ট সার্টিফিকেটত যদি জেনাৰেলৰ কাৰণে ইডব্লিউএছ যদি আছে আপুনি দি দিব পাৰে আৰু যদি নাই আপুনি দিব নালাগে তাৰ পিছত আপুনি 5 নম্বৰত কোৱা হৈছে PRC আপোনাৰ PRC যদি আছে আপুনি PRC দি দিব যদি আপোনাৰ PRC নাই আপুনি PRC ৰ কাৰণে এপ্লাই কৰিছে আপোনাৰ ওচৰত ৰিসিভ আছে তেতিয়া হলে আপুনি ৰিসিভ দিও আপুনি এপ্লাই কৰি দিব পাৰে আৰু মই এবাৰ কি কৰিছিলো মোৰ PRC নাছিল মই ৰিসেন্টলি PRC ৰ কাৰণে এপ্লাই কৰিছিলো এটো ৰিসিভ দি মই এটা এফিডেভিট বনাই মই এপ্লাই কৰিছিলো তেতিয়া মোৰ এপ্লিকেশনটো একসেপ্ট হৈছিল আৰু মই অলৰেডি 2 বছৰ পৰিও আহিছো DMLT ৰ কাৰণে মই এপ্লাই কৰিছিলো ডিব্ৰুগড় মেডিকেল কলেজত মই সিট পাইছিলো গতিকে আপুনি এনেকৈ যদি আপোনাৰ PRC নাই ৰিসিভখন আছে আপুনি ৰিসিভ দি দিব পাৰে নহলে ৰিসিভ দি আপুনি এটা এফিডেভিট বনাই আপুনি ফৰ্মৰ লগত দি দিব তাৰ পিছত আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড দি দিব আৰু হায়াৰ সেকেন্ডাৰীত আপোনাৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট আপুনি দি দিব আৰু আপোনাৰ এক কপি ফটো দি দিব দিয়াৰ পিছত আপুনি কোনটো এড্ৰেছত পঠাব লাগিব আপোনাৰ এখিনি সম্পূৰ্ণভাৱে লিখা আছে সাবমিশন অফ দা এপ্লিকেশন ফৰ্ম আপোনাৰ ইয়াত আপুনি সম্পূৰ্ণখিনি দেখা পাব আপোনাৰ গোটেইকেইটা কলেজৰ নাম লিখি দিব ওপৰত তাৰ পিছত আপোনাৰ এনভেলপৰ ওপৰত স্পষ্টভাৱে এখিনি লিখি দিব এপ্লিকেশন ফৰ প্যাৰামেডিকেল কোর্স আপুনি এটো পোষ্ট অফিসৰ জৰিয়তেও পঠাব পাৰে বায়া পোষ্ট অফিস আৰু এটো আপোনাৰ 9 এপ্ৰিলৰ আগত যায় আপুনি পাব লাগিব যদি 9 এপ্ৰিলৰ আগত নাপায় আপোনাৰ ফৰ্মখন একসেপ্ট নহব ৰিজেক্ট হৈ যাব গতিকে আপুনি হনকালে পঠাই দিয়ক আৰু ফৰ্মখন কেনেকৈ ফিলআপ কৰিব মই অলৰেডি ভিডিও এটা বনাই দিছো ভিডিও ডেসক্ৰিপশনত দি দিম আপুনি এটো চাই আপোনাৰ ফৰ্মখন আপুনি ফিলআপ কৰিব পাৰিব ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে থ্যাংক ইউ